মৰমৰ অতি প্ৰিয় আৰু অতি ৰোমাঞ্চকৰ আমাৰ চন্দ্ৰ বা জোনবাই। এই চন্দ্ৰ কেনেকৈ উৎপত্তি হৈছিলে, চন্দ্ৰত কি কি আছে, চন্দ্ৰৰ প্ৰকৃত ৰহস্য কি আৰু চন্দ্ৰ নাথাকিলে আমাৰ কি হ'ব, এই গোটেইখিনি তথ্য আপোনালোকৰ আগত উপস্থাপন কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক। বন্ধুসকল, আজিৰ পৰা প্ৰায় 450 কোটি বছৰ আগত এইখন পৃথিৱীৰ সৃষ্টি হৈছিল। তেতিয়া আমাৰ পৃথিৱীৰ কোনো উপগ্ৰহ নাছিল, চন্দ্ৰৰ কোনো অৱস্থিতি নাছিল। কিন্তু তাৰ পিছত এটা প্ৰকাণ্ড গ্ৰহাণুপুঞ্জৰ সৈতে পৃথিৱীৰ সংঘৰ্ষ হয়। এই গ্ৰহটো আছিল মংগল গ্ৰহৰ আকাৰৰ নিচিনা। ইয়াৰ নাম আছিল থিয়া। থিয়াৰ সৈতে পৃথিৱীৰ সংঘৰ্ষৰ ফলত ধূলা আৰু শিলৰ কোটি কোটি টুকুৰা পৃথিৱীৰ চাৰিওফালে বিয়পি পৰে। কিছু টুকুৰা ব্ৰহ্মাণ্ডৰ ফালে গুচি যায় আৰু কিছু টুকুৰা পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ বাবে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। আৰু সেই টুকুৰাখিনি এক লগ হৈ আমাৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ সৃষ্টি হয়। পৃথিৱীৰ পৰা চন্দ্ৰক দেখিবলৈ বহুত ধুনীয়া লাগে। চন্দ্ৰক আমি লাভৰ প্ৰতীক হিচাপে গণ্য কৰোঁ। আমাৰ অতি মৰমৰ চন্দ্ৰই পৃথিৱীৰ তাৰতম্যৰো দিন ৰাতিৰ তাৰতম্যৰো নিৰ্ধাৰণ কৰে। আমাৰ চন্দ্ৰ যদি নাথাকিলে হয়, তেতিয়াহ'লে আমাৰ পৃথিৱীত যোনবিলাক সাগৰৰ পাৰত যোনবিলাক ঘৰ আছে বা চহৰ আছে, এই গোটেইখিনি নাইকিয়া হৈ গ'লেহেঁতেন। কাৰণ আমাৰ চন্দ্ৰৰ পানীৰ যোনবিলাক ঢেউ আছে, সেই ঢেউ চন্দ্ৰই নিয়ন্ত্ৰণ কৰে। পৃথিৱীৰ নিকটতম আকাশী প্ৰতিবেশী চন্দ্ৰ অনাদি কালৰ পৰা আচৰিত আৰু ৰহস্যৰ বস্তু হৈ আহিছে। যুগ যুগ ধৰি বৈজ্ঞানিক অভিযানে সেই ৰহস্যৰ তৎপৰবোৰ খোলা মাৰি পেলাইছে। যদিও চন্দ্ৰই বহু গোপনীয়তা আশ্ৰয় লৈয়ে আছে। নাছাই প্ৰদান কৰা মানৱতাৰ চন্দ্ৰ অন্বেষণৰ এই সময়সীমা কোনো কাৰণতে ব্যাপক নহয়, যদিও 4 শতিকাৰ আগৰ কিছুমান ডাঙৰ মাইলৰ সঠিক উজ্জ্বল কৰি তুলিছে। 1610 চনত ইটালীৰ জ্যোতিৰ্বিজ্ঞানী গেলিলিওৱে চন্দ্ৰৰ প্ৰথম টেলিস্কোপ পৰ্যবেক্ষণ কৰে। 1910 চনত থমাছ হেৰিয়েট আৰু গেলিলিওৱে চন্দ্ৰৰ প্ৰথম টেলিস্কোপিক উপস্থাপন অংকন কৰে। 1945 চনত মাইকেল ফৰেণ্ট ভান লেংগ্ৰেনে চন্দ্ৰৰ প্ৰথম মানচিত্ৰ নিৰ্মাণ কৰে। 1647 চনত জোহানেছ হেভিলিয়াছে চন্দ্ৰৰ ওপৰত নিবেদিত প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰে। 1651 চনত জিওভানি বাটিষ্টা ৰিঅ'লিয়ে দাৰ্শনিক আৰু জ্যোতিৰ্বিজ্ঞানীসকলৰ নামেৰে ক্ৰেটাৰৰ নামকৰণ কৰে। 1653 চনত বজাৰ জোচেফ বস্কোভিছে প্ৰমাণ কৰিলে যে চন্দ্ৰৰ কোনো বায়ুমণ্ডল নাই। 1824 চনত ফ্ৰান্স ভন থ্ৰয়িচেনে উল্কাপিণ্ডৰ আঘাতৰ ফলত ক্ৰেটাৰ গঠন হোৱা বুলি ভাবিছিল। 1920 চনত ৰবাৰ্ট গাৰ্ডে চন্দ্ৰলৈ ৰকেট প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে। আৰু 1959 চনত ছোভিয়েট মহাকাশযান লুনা 2 চন্দ্ৰত অৱস্থিত হয় আৰু অট'লাইকাছৰ ক্ৰেটাৰৰ ওপৰত প্ৰভাৱ পেলায়। চন্দ্ৰ সৌৰজগতৰ বৃহৎ উপগ্ৰহসমূহৰ অন্যতম, আৰু গ্ৰহৰ আকাৰ আৰু উপগ্ৰহৰ আকাৰৰ অনুপাতৰ ক্ষেত্ৰত সৌৰজগতৰ ভিতৰত সৰ্ববৃহৎ। এই বিষয়ে বিভিন্নজনে অনুমান কৰিছে। সবাতোকৈ জনপ্ৰিয় অনুমান হ'ল যে ই পৃথিৱী আৰু মংগল গ্ৰহৰ সমান ডাঙৰ গ্ৰহ থিয়াৰ সংঘৰ্ষৰ বাবে সৃষ্টি ডেব্ৰিৰ পৰা সৃষ্ট। চন্দ্ৰৰ এফালে পৃথিৱীৰ দিশে কাৰণ তুল্যকালিক ঘূৰ্ণন। পৃথিৱীৰ ডেষ্টাৰ বাবে ই আকাশৰ দ্বিতীয় উজ্জ্বলতম বস্তু।